হাই হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ হয়তো আপোনালোক নিশ্চয় ভালে আছে। ভাবিছোঁ আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আজি যিহেতু 15 আগষ্ট স্বাধীনতা দিৱস, যিহেতু আমাৰ আজি কাম বন্ধ আছে, ভাবিলোঁ অলপ ফুৰি আহোঁগৈ। আৰু মই আহি পিনি উলুবাৰীৰ বাছ ষ্টপতে বহি আছোঁ। ইফালৰ পৰা মহন্ত দা আৰু শৰ্মা দা আহিব, যিহেতু তেওঁলোকে গাড়ী লৈ আহিব। তেওঁলোকৰ লগত উঠি অলপ ফুৰি আহিমগৈ, মানে আজি যাম পাঠশালালৈ। চ' তেওঁলোক অহা নাই, সেইকাৰণে মই ইয়াতে বহি আছোঁ। আৰু তেওঁলোক আহিলে, তেওঁলোকৰ লগত মই গাড়ীত বহিলোঁ আৰু আহি আমি ভৰলু পালোঁহি। আজি যিহেতু 15 আগষ্ট, সেইকাৰণে ৰাস্তাটোত গাড়ীৰ সংখ্যা খুবেই কম আৰু ৰাস্তাত মানুহৰ সংখ্যাও কম। কিন্তু আনদিনা হোৱাৰ দৰে বহুত ট্ৰেফিক জাম লাগিলহেঁতেন। আমি আহি ভৰলু, মালিগাঁও, সকলো জালুকবাৰী সকলো পাৰ হৈ আহি পিনি আমি শৰাইঘাট দলঙৰ ওপৰত উঠিলোঁ। আগতে কিতাপত পঢ়িছিলোঁ শৰাইঘাট দলঙৰ কথা, কিন্তু গুৱাহাটীত আছোঁ যদি এইফালে ইমান যোৱা নহয়। আগতে গৈছোঁ শৰাইঘাট দলং চাবলৈ, কিন্তু আজি আহি শৰাইঘাট দলঙৰ ওপৰেদি পাৰ হৈছোঁ। এখন নীলা আকাশ, নীলা পানী আৰু দূৰত এখন সেউজীয়া পাহাৰ দেখিলেই কিবা মনটো ভাল লাগি নাযায়নে? কি ধুনীয়া পৰিৱেশ। আৰু আহি আছোঁ, ভিডিঅ' কৰি আহি আছোঁ। চাই থাকিব আপোনালোকে, ভিডিঅ'টি স্কিপ নকৰিব। আৰু এইফালে মই গাড়ী চিটত যিহেতু মই বহি আছোঁ, ভাবিলোঁ অলপ ভিডিঅ' কৰোঁ। এইফালে বহিলোঁ মই, খিৰিকীখন খোলা আছে, মানে গ্লাছখন খোলা আছে, বতাহ সোমাই আছে বাহিৰৰ পৰা। আৰু এইফালে মহন্ত দাই মানে ড্ৰাইভিং কৰি আছে, গাড়ী চলাই আছে। আৰু ইফালে শৰ্মা দা, তেওঁলোকে নাজানে মই যে ভিডিঅ' কৰি আছোঁ। এনেকৈ লাহে লাহে গৈ আছোঁ। আৰু এইফালে আহি আমি আলহী ঘৰ পালোঁহি। মহন্ত দা বোলে গৰম উঠিলে, সেইকাৰণে চাৰ্টটো খুলি দিলে, ভাবিছে ফটো মাৰিব, সেইকাৰণে কেমেৰাটোলৈ চাই আছে। আৰু এইফালে তেওঁলোকৰ ঘৰৰ ওচৰতে এখন নদী আছে। নদীখন দেখি পিনি মোৰ ঘৰলৈ মন পৰিছে, যিহেতু আমাৰ ঘৰৰ ওচৰতে এখন নদী আছে, নামদাং নদী। আচলতে এই নদীখনত পানী হৈছিলে, পানী যেতিয়া বাঢ়িছিলে, হ'লেও এতিয়া পানীৰ সোঁত বৈ আছে। ইমান চাফা নাই পানীখিনি, ঘোলা মানে লেতেৰা, হ'লেও পৰিৱেশটো দেখি পিনি সঁচাই বহুত ভাল লাগিছে। চাৰিওফালে সেউজীয়া। আৰু আমি আলহী ঘৰৰ পৰা অৰ্থাৎ উভতি আহিলোঁ তেতিয়া, অৰ্থাৎ 4:30 বা আনুমানিক 5টামান বাজিছিলে। আচলতে আমি যিহেতু পাঠশালা গৈছিলোঁ, আৰু এইফালে আমি হাইৱেৰ মাজেৰে অৰ্থাৎ নলবাৰী মাজেৰে আহি আছোঁ, নলবাৰী টাউনৰ মাজে আহি আছোঁ। আৰু ভালদৰে মই জেগাবোৰ চিনি নাপাওঁ, কোৱাত হয়তো মোৰ ভুলো হ'ব পাৰে। যিটো নামনি অসমলৈ এইবাৰ প্ৰথম আহিছোঁ, যিটো মোৰ ঘৰ শিৱসাগৰ, এইফালে ইমান অহা নহয়। আজি যিহেতু আমাৰ কাম বন্ধ আছিলে, সেইকাৰণে ভাবিলোঁ অলপ ফুৰি আহোঁগৈ। তেওঁলোকৰ লগতে মই যিটো আহিলোঁ, মনো ভাল লাগে ফুৰিলে মানে, আৰু জেগাবোৰ মানে চোৱাও হয়, মানে ঠাইবোৰ চোৱাও হয়। সেইকাৰণে আহি আছোঁ। এটা ধুনীয়া পৰিৱেশ, ৰাস্তা কিনাৰে গছ আৰু সেইজোপা কৃষ্ণচূড়া ফুলি আছে। আৰু এনেদৰে আহি আছোঁ। এইফালে এচাটি ঠাণ্ডা বতাহ মাৰি আছে, আৰু এইফালে টমটমবোৰ গৈ আছে। আহি আছোঁ এনেদৰে, আৰু আহি থাকোঁতে এখন নদী পাইছিলোঁ। নদীখনৰ নামটো মই নাজানো ভালদৰে। সেইফালে মানুহবোৰে মাছ ধৰি আছে। নদী সন্ধিয়া লাগিছে, আৰু সন্ধিয়া হৈছে, মাছ ধৰি আছে। আৰু চাৰিওফালে সেউজীয়া। এয়াই আছিলে আজি মোৰ সৰু ভিডিঅ'টো। সকলোকে ধন্যবাদ জনাইছোঁ। আগলৈ চাই থাকিব ভিডিঅ'বোৰ। ধন্যবাদ।